প্ৰতিশ্ৰুতি দিছিলোঁ যে শিক্ষকৰ নিযুক্তিৰ প্ৰক্ৰিয়া আমি নতুনকৈ আৰম্ভ কৰিম। কোভিড-19ৰ বিভীষিকাৰ মাজতে আমি ৫,০০০ নতুন শিক্ষকক নিযুক্তি দিছিলোঁ আৰু বৰ্তমান শিক্ষক নিযুক্তি আৰু প্ৰাদেশিকৰণৰ যি প্ৰক্ৰিয়া চলি আছে তাৰ ফলত ফেব্ৰুৱাৰী মাহৰ ২০ তাৰিখৰ ভিতৰত সৰ্বমুঠ ৫০,০০০ যুৱক যুৱতী আৰু শিক্ষক শিক্ষয়িত্ৰীৰ উপকাৰ আমি কৰিব পাৰিম। আমাৰ দুটা প্ৰতিশ্ৰুতি ৰৈ গৈছিলে। এটা হ'ল ২ লাখ যুৱক যুৱতীক আমি আত্মসহায়ক গোটৰ মাজেৰে ৫০,০০০ টকাকৈ অনুদান দিয়াৰ যি প্ৰতিশ্ৰুতি দিছিলোঁ আৰু মহিলা আত্মসহায়ক গোটসমূহক আমি যি ৫০,০০০ টকাকৈ অনুদান আগবঢ়োৱাৰ সিদ্ধান্ত লৈছিলোঁ, এই দুইটা আঁচনি ৰূপায়ণৰ বাবে আমি কাম আৰম্ভ কৰিছিলোঁ। আজিৰ দিনটো আমাৰ বাবে অত্যন্ত আনন্দৰ দিন যে যি দুটা আঁচনি আমি ৰূপায়ণ কৰিবৰ বাবে ৰৈ গৈছিল তাৰ স্বয়ং আঁচনিটো, যাক আমি স্বামী বিবেকানন্দ আত্মসংস্থাপন আঁচনি এই ধৰণে আমি নামাকৰণ কৰিছিলোঁ, এই আঁচনিটো আজি ৰূপায়ণৰ শোভা আৰম্ভণি কৰিবলৈ আমি ইয়াতে সমবেত হৈছোঁ। এই আঁচনিটোৰ বিষয়ে আপোনালোকে খুব ভাল কৰি জানে যে ১০জন বা ৫জন যুৱক যুৱতীক লৈ আমি একোটাকৈ আত্মসহায়ক গোট নিৰ্মাণ কৰিছিলোঁ। এই আত্মসহায়ক গোটসমূহলৈ আমি ১০জনীয়া গ্ৰুপ একোটালৈ ৫ লাখ টকাকৈ, ৫জনীয়া গ্ৰুপ এটালৈ আমি ২.৫ লাখ টকা আমি সাহায্য আগবঢ়াম। প্ৰথম অৱস্থাত ৫জনীয়া গ্ৰুপৰ বা ১০জনীয়া গ্ৰুপৰ প্ৰতিগৰাকী সদস্যৰ বেংক একাউণ্টত আমি ৩০,০০০ টকাকৈ জমা দিম। আজিৰ পৰা ৪৮ ঘণ্টাৰ ভিতৰত আপোনালোকৰ বেংক একাউণ্টত সেই টকা জমা হ'ব। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত এই গ্ৰুপবিলাকক আমি প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছোঁ। আমাৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্টাৰপ্ৰাইজ, ষ্টেট ইনষ্টিটিউট অফ ৰুৰেল ডেভেলপমেণ্ট, এই বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে আপোনালোকক কৃষি, উদ্যোগীকৰণ, এণ্টাৰপ্ৰেনিয়ৰশ্বিপ ডেভেলপমেণ্ট, এই বিভিন্ন বিষয়ৰ ওপৰত আপোনালোকক প্ৰশিক্ষণ দিব। এই প্ৰশিক্ষণৰ বাবে ইতিমধ্যে ৩দিনীয়া প্ৰশিক্ষণ হ'ব। তাৰ বাবেও আমি প্ৰয়োজনীয় পুঁজি মুকলি কৰি দিছোঁ। এই ৩দিনীয়া প্ৰশিক্ষণ শেষ হৈ যোৱাৰ লগে লগে আপোনালোকৰ একাউণ্টত আকৌ ২০,০০০ টকা আমি আপোনালোকক জমা দিয়াৰ ব্যৱস্থা কৰিম। অৰ্থাৎ আমি যি ৫০,০০০ টকাকৈ ২ লাখ ল'ৰা ছোৱালীক দিয়াৰ সংকল্প লৈছিলোঁ, আজি এই কামৰূপ আৰু কামৰূপ মহানগৰ জিলাত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আনুষ্ঠানিক চেক হস্তান্তৰ কৰাৰ লগে লগে আমাৰ এই আঁচনিৰ শুভাৰম্ভণি হ'ব। অসমৰ আন জিলাবিলাকত ২২ আৰু ২৩, ২১ আৰু ২২ অহা কালি আৰু অহা পৰহি এই আঁচনি ৰূপায়ণ হ'ব। প্ৰত্যেকখন জিলাৰ আনুষ্ঠানিক সভাৰ পিছত ৪৮ ঘণ্টাৰ পিছত এই পুঁজি তেওঁলোকৰ বেংক একাউণ্টত সোমাব।